পৰহিলৰ পৰা আমাৰ ফাইনেল এক্সাম আছে, সেইকাৰণে এতিয়া বাহিৰলৈ ওলাই আহি চাহ খোৱাত পাতটো বাঢ়িছে। এতিয়া চাহ খাবলৈ আহি বজাৰ কৰিলোঁহি, এতিয়া আকৌ ৰুমলৈ যাম। আপোনালোককতো মই কৈছিলোঁৱেই মই যে চাহৰ কানিয়া, সেয়েহে হোটেলত চাহ খাবলৈ যোৱা ক্লিপটো ল'বলৈ থাকিয়ে গ'ল, কাৰণ মই চাহত মনোযোগ দি আছিলোঁ। দোকানত সোমাই নিজৰ প্ৰয়োজনীয় বস্তুকেইটা কিনিয়ে ল'লোঁ, কিন্তু ডাঙৰ কামটো এতিয়াহে আহিল, ৰাস্তাটো পাৰ কৰা। মোৰ যে বৰ ভয় লাগে জানেনে। এয়া আমাৰ PG পালোহি, কোনোবা যদি আহে আহিব পাৰিব, খালী আছে PG। আণ্টিৰ পৰা 1 টকা নোলোৱাকৈ প্ৰমোশ্যন গৈছোঁ PGৰ। এয়া ভয় লগা কামটো পাৰ কৰি, অৰ্থাৎ ৰাস্তাটো পাৰ কৰি PGও পালোহি। তাৰপাছত নিজৰ কামত লাগি গ'লোঁ, অৰ্থাৎ পঢ়া শুনা কৰিলোঁ। ভাবিব চাগে মই ভিডিঅ'ৰ কাৰণে পঢ়িছোঁ, কিন্তু সঁচা মই অলপ হ'লেও পঢ়িছোঁ জানে। পৰহিলৰ পৰা পৰীক্ষা ৰাইজ, আৰু বহুত দুখৰ কথা এটা কওঁ, মোৰ গুটি দুটা যাওক ভালেই নোহোৱা হ'ল। কিবা উপায় আছে যদি কৈ থৈ যাব। এতিয়া ৰাইজ পূজা এভাগ কৰাৰ সময় হ'ল, পেটৰ পূজা। আপোনালোকক মই আজি PG থালিখন দেখাম। এইফালে আছে কবি ভাজি, দেখিছে নাই? কবি ভাজি, মাছ, দালি আৰু দৈ। এনেই মানে সোমবাৰে আমাক নিৰামিষ দিয়ে, আজি মাছ দিছে, ৰাতি নাই, তো এতিয়া খাম। পানী খাই আহিলোঁ আৰু এতিয়া ধুই থোৱা কাপোৰকেইটা সামৰিবলৈ বুলি ওলাই আহিছোঁ ওপৰলৈ। বাকী দিনটো কি কৰিলোঁ সেয়াই দেখালোঁ। নেক্সট মিনি ব্লগৰ কাৰণে আপোনালোকে অপেক্ষা কৰিব লাগিব, যিহেতু মোৰ পৰহিলৰ পৰা এক্সাম আছে। এতিয়া কাপোৰকেইটাও আনি ল'লোঁ। আজিলৈ ইমানেই, এতিয়া মই শুওঁ আৰু মোৰ ভিডিঅ'বিলাকত অলপমান মৰম দিব। বাই।